कृष्ण हरि নিরন্তরে হরি বল হরি বল হরি বল শ্রী শ্রী কৃষ্ণায় নমো নমঃ প্রথম রাগেন জ্ঞাতং হরে রাম
রাম আর প্রথম শ্লোক বন্দে কৃষ্ণং নবজলাধরং শ্যামবর্ণং সুরেশং শঙ্খচক্র সরসিজগদা হরঙ্গপানি ব্রজে মে ও গোবিন্দে রাম 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 দীপ্তাকারং শতুলানয়নং কৌস্তভূদ্ভাসিতাযুতং শান্তৈতং গোপনৃপতনয়ং পীতাম্বরু মুকুন্দ হরি রাম 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 অপিশ্য ভকত বৎসল দেব জনার্দন ভূমি ভার রক্ষা হেতু নানা রূপে অব তোরি ও গোবিন্দে রাম রাম রাম
রাগ হুহাই তান এক তান শুদ্ধধারম হে আলামনি হে বিস্তারে প্রথমং এই প্রথমং মাধব মাধব এই টুকটা নট্টা এই নারায়ণ এই সভাসদেন সম্বুধায় ভো সভাসদয়ুয়ং শ্রীনুদ্ধা সর্ধাইরু অথ কুরু হন্ধ্যা নাম নাটকম শ্রবণে দর্শনে মুক্তি সাধকম অথ ভতি এই জয় জয় মুকুন্দ মাধব দেব হরি এই হরি লাহা পৃথিবীর ভার
নানা ৰূপে অৱতৰি এই কুৰুক্ষেত্ৰ মহাৰণে কুন্তি পুত্ৰ ভীমাৰ্জুনে কৌৰৱক বিনাশ কৰিলা। ভীষ্ম দ্ৰোণ কৰ্ণ আদি হেন বীৰক বধ কৰি বৈকুণ্ঠে গমন কৰাইলা। হেন জানি নৰ হবে এৰি আন কাম পাতক চাৰুক ডাকি বোল ৰাম ৰাম আহে সংগী আকাশে দেৱদণ্ড বিবাদ্য বাজত বাজত বাজত। ওহি পূৰ্ণ ব্ৰহ্ম সনাতন মিলল্ল 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 আহে সভাসদ লোক হাম যাকেৰ কথা কহচি ওহি পৰম পুৰুষ শ্ৰীকৃষ্ণ ওহি এই সভাৰ মধ্যে প্ৰৱেশ কৰি আৱত তাহিক পৰম সাৱধান হোৱা দেখ শুন নিৰন্তৰে হৰি বোল শ্লোক নৃত্য কৃপঙ্গ উপঙ্গ ভূপঙ্গ ভূষিতং ভুজর সুধর ধর 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 ধগিতং অগণক খগ ধগ 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 ধগিতং গোবিন্দ শ্রীপদ পদ ব্রজৈন্য গদৈন্য শ্রীজৈন্য দীনাকিতদে। নিষ্কণ্টক প্ৰবিশস্য গীতং ৰাগ সিন্ধুৰা তাল এক তাল। প্রবেশ করুত কৃষ্ণ শাকান্ত কামাকৌতিজিত জগত
দুষ্ট দানবা তারকা প্রবেশের সুখী রাখি ধুরা তাল এক তাল শান্ত বদনা বিভঙ্গ ভঙ্গিমা মহান মহেশ মুরুরি ধারণা কৃষ্ণ দৈবকী নন্দনায়াসা ত্রিভঙ্গ ভঙ্গিমা মহেশ মুরুরি ধারণা হরি ও হরি ও হরি ও হরি ও
গৰ্ভজাত অষ্টম সন্তান মই যশোদা মাতৃৰ কোমল কোলাত লালিত পালিত হৈ গকুল আৰু বৃন্দাবনৰ মাজে মাজে গোপা গোপী সকলোকে বাউলি কৰা মই কৃষ্ণ। এই বিনন্দ বিলাস সৃষ্টি আমারই রচনা। আমার সৃষ্টিত যেতিয়াই অধৰ্মই ধৰ্ম মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয়, তেতিয়াই আখৰিক শক্তিক বিনাশ কৰি পুনৰ ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে যুগে যুগে আমি লওঁ অৱতাৰ, যুগে যুগে আমি লওঁ অৱতাৰ, যুগে যুগে আমি লওঁ অৱতাৰ। পাইছিলো নিমন্ত্ৰণ মই ভাৰত যুদ্ধত, তথাপিতো মই পাণ্ডৱৰ পক্ষ কৰিলো গ্ৰহণ। একে অক্ষখিনি নাৰায়ণী সেনা কৌৰৱক মই কৰিলো প্ৰদান, আৰু নিজেই মই সখাৰ ৰথৰ সাৰথি হৈ কুৰু পাণ্ডৱৰ মই কৰিছো মহনি। এই যুদ্ধ ধৰ্ম যুদ্ধ, সেয়েহে দুষ্টসকলক দমন আৰু শান্তসকলক উদ্ধাৰি এই কুৰুক্ষেত্ৰ মই ইয়াতে সামৰণি পেলাম। যাওঁ মই পুনৰ কুৰুক্ষেত্ৰ ৰণলৈ।
বৰ লাগিছে সময়, কিন্তু জানো মই ভালদৰে এই ৰণ অবাবতেই ভাতৃবিৰোধ। সেয়েহে দুৰ্যোধনৰ সাদৰ নিমন্ত্ৰণ অগ্ৰাহ্য কৰি মই এই ৰণৰ পৰা বিৰত আছোঁ। সেয়েহে আজি মই তীৰ্থ ভ্ৰমণ কৰি নানা দেশ উপদেশ নানা অভিজ্ঞতা মই কৰিলো লাভ। যাওঁ এইবাৰ যাওঁ মই পুৰুষোত্তম ক্ষেত্ৰলৈ। প্রবেশিলা সভার মাঝে ধর্ম রণ দন প্রবেশিলা সভার মাঝে ধর্ম রণ দন চারি ভাতৃ হবে আহে বিখাদিত প্রাণে প্রবেশায় ইয়া আহে ধরম রণ দন হেন জানি নর লোকে বল রাম রাম হেন জানি নর লোকে এরা আর কাম রাম হরি রাম হরি বুলা রে রাম হরি রাম হরি বুলা রাম রাম থাও ভাইহঁত দাদা, আজি মোৰ মন অতিকে অস্থিৰ। সিংহাসনৰ বাবে নিজ ভাতৃ জ্ঞাতিক বধ কৰি এয়া মই কি কাম কৰিছো? সেয়েহে ভাইহঁত আজি মোৰ মন অতিকে চঞ্চল। চঞ্চল নহ'ব দাদা। দ্ৰুপদীক ৰাজসভাৰ মাজত কৰা অপমানৰ প্ৰতিশোধ ল'বই লাগিব। অ দাদা, দুঃশাসনৰ ৰক্তপান, দুৰ্যোধনৰ অনুভংগ, প্ৰতিজ্ঞা ভীমৰ, প্ৰতিজ্ঞা পালন এই ভীমৰ একমাত্ৰ লক্ষ্য জীৱনৰ। হয় দাদা, যদুপতি থাকোঁতে সহায় চিন্তা নকৰিব আপুনি শত্ৰু নাশৰ বাবে। পাণ্ডৱৰ দুৰ্জয় বীৰত্বৰে কৌৰৱক সমূলি নাশ কৰাই আমাৰ এতিয়া প্ৰধান কৰ্তব্য। মোৰো সেই একেই মত দাদা। হত কৌৰৱৰ নাম লুপ্ত কৰিমে ধৰণীৰ পৰা।
দাদা লুপ্ত কৰি সেই কৌৰৱৰ নাম এই পৃথিৱীৰ পৰা ধৰ্মৰ ধ্বজা ওলাম বসুদাবক্ষত চঞ্চল নখবা দাদা ধৰ্ম ক্ষেত্ৰত হোৱা অগ্ৰসৰ তেন্তে ব'লা ভাইহঁত দাদা নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ কিন্তু মনত ৰাখিবা ভাইহঁত দাদা ধৰ্মৰ পৰা যেন কদাপিতো নোহোৱা বিচলিত অনন্ত কৃষ্ণৰ নাম আমাৰ অভিত্য কবচ ব'লা ভাইহঁত ব'লা দাদা
শব্দবোধনক কৰোঁতে শুশ্ৰূষা তুষ্ট হৈ শব্দবোধনে কণ্ঠৰ আহ্বান মন্ত্ৰ মোক শিকালে গোপনে আৰু মন্তবল পৰীক্ষাৰ হেতু আৰাধিলো মই সূৰ্য দেৱতা তাৰে প্ৰভাৱত তেওঁৰে ঔৰসত এটি দেৱ শিশু মই কৰিছিলো লাভ কিন্তু সমাজৰ ভয়ত লোকনিন্দাৰ ভয়ত উঠুৱাই দিলো মই তাক নদীৰ কাৰবা নহয় কুট পুত্ৰ তুমি ৰাধাৰ নোহোৱা কুট পুত্ৰ তুমি অপুত্ৰ সূৰ্যৰ নন্দন তুমি কুন্তীৰ তন বাচা কুন্তীৰ তনয় কাক হত্যা কৰিবলৈ উদ্যত হৈছা বাচা তুমি নাজানা কিন্তু বিধাতাৰ আশীৰ্বাদে যে তুমি মোৰে সন্তান বাচা তুমি মোৰে সন্তান দেউ যদি পুত্ৰক মোৰ সত্য পৰিচয় নিশ্চয় সহায় হ'ব পঞ্চপাণ্ডৱৰ এতিয়া নিশ্চয় কৰ্ণ স্নানৰ হেতু যমুনা তীৰে কৰিছে কবন যাওঁ মই যমুনা তীৰে কৰ্ণক দেউগৈ মই সত্য পৰিচয় কৰ্ণ পুত্ৰ কৰ্ণ
অত অভার মাঝে মদ জন আরে গহি গম্ভীরে চলে দেখি মনু গহি গম্ভীর চলে দেখি এহি মতে পাইলা গয়া সভার ভিতৰ তাৰে পাত কচা ৰোক ডাকি বোলা ৰাম ৰাম আৰে পাত কচা ৰোক ডাকি বোলা ৰাম ৰাম মদ্রাপতি শৈল্যময় পঞ্চ পাণ্ডৱৰ মাতুল অনিশ্চা সত্ত্বেও এই কুৰুক্ষেত্ৰ ভাৰত যুদ্ধতে যুদ্ধ কৰিছো মই দুৰ্যোধনৰ হৈ পঞ্চ পাণ্ডৱৰ বিৰুদ্ধে হওক হওক পঞ্চ পাণ্ডৱ মোৰ নিজ ভাগিন তথাপিতো সমৰ্পিছো যেতিয়া নিজ প্ৰাণ দুৰ্যোধনৰ প্ৰতি প্ৰাণে প্ৰাণে মই কৰিম সমৰ পাণ্ডৱৰ বিৰুদ্ধে যাও যাও এবে পলম নকৰি কুৰুক্ষেত্ৰ ৰণভূমিলৈ রাম হরি দুখী যত সর্ব জন
শঙ্কর্ষং কাশ্যপেয়ং মহাদ্রুতিম ধন্তারিং সর্বপাপঘ্ন প্রণেতোষি দিবাকরম প্রণেতোষি দিবাকরম প্রণেতোষি দিবাকরম দেবতায় নমঃ ওম সূর্য দেবতায় নমঃ ওম জবা কুসুমে নমঃ হে দীনমণি দীনহীন কর্ণর দেবতা তুমি এই অধমর পুষ্পাঞ্জলি করিবা গ্রহণ তেজ দিয়া শক্তি দিয়া বল বীর্য দিয়া প্রভু অনন্ত জন্মর কাহিনী মোর কোনেও না জানে জন্মিছু যদিও মই তোমার এই আশীর্বাদ দেব বীর্য লয় তথাপিত পদে পদে উপেক্ষিত নির্যাতিত হই পারে হয় এই কর্ণর জীবন পিতৃ তুমি দিব্যজ্যোতি উজ্জ্বল মাতঙ্গ উদ্ভাসিত হয় বিশ্ব তোমার জ্যোতিরে আর মই পুত্র ভাজন এই সংসারে অভিশপ্ত কুদে মাতে করে বলি আসাম্বিতে কোনো আজি কোন তুমি আসম্বিতে উপস্থিত হই পুত্র বলি আজি মোক করিলা সম্বোধন নাই যে কি নোহোৱা তুমি জানিবরে মোর নাই প্রয়োজন পুত্র বলে তুমি মোক কৰিছ সম্বোধন পিতৃ পূজাও মোৰ হল সম্পাদন থিয় দিছাহি যেতিয়া মোৰ সন্মুখত বাকী থকা ফুলৰ অঞ্জলি তোমাৰ চৰণত মই কৰিলো অৰ্পণ মাতৃ বুলি
মাতৃ বলি করিবা গ্রহণ লোৱা করিবা গ্রহণ লোৱা পুত্ৰ লোৱা মোৰ হিয়াৰ পৰা আশীৰ্বাদ পুত্ৰ চোৱা চোৱা পুত্ৰ কুন্তি মই পাণ্ডৱ জননী পুত্ৰ পাণ্ডৱ জননী কুন্তি তুমি বান্ধব জননী পুত্ৰ কিন্তু পাণ্ডৱ জননী কিয় কিয় আহিছা তুমি মোৰ সমীপে তুমি তুমি পুত্ৰ শ্ৰেষ্ঠ পাণ্ডৱৰ তেজু দীপ্ত সূৰ্যৰ নন্দন তুমি কুন্তিময় সঁচাকৈয়ে মাতৃ তোমাৰ অভাগিনী মাতৃয়ে তোমাক বিচাৰিছে আজি মোৰ বুকত ল'ব সাৱটি আহা পুত্ৰ মোৰ কাষলৈ আহা পুত্ৰ মাতৃ তুমি পঞ্চ পাণ্ডৱৰ পুত্ৰ সেই হেতু জগতৰ পাইছা বন্দনা পুত্ৰ কিন্তু কিয় দেৱী কিয় উপজাচি আহি এই দিনহীন ভাগ্যহীন কৰ্ণক যাচি দিছা মাতৃত্ব তোমাৰ পুত্ৰ মইতো বিচৰা নাই সেই অধিকাৰ তেনে আশা দিয়া নাই স্থান মোৰ হৃদয়ত যোৱা দেৱী লৈ মোৰ ভক্তিৰ অঞ্জলি জননী হৈ পঞ্চ সন্তানৰ গৌৰৱিনী হৈ উজলি থকা দূৰৈতে সত পুত্ৰ মই ৰাধাৰ তনয় নাচাপিবা মোৰ কাক কৰিছো মিনতি অভিমান এৰি দিয়া বাচা নিজকে যিমান হীন বুলি ভাবিছা মনত সিমান হীন নোহোৱা তুমি বাচা টাটা কৰ্ণ তুমি ভুৱন বিখ্যাত হিমাদ্ৰীৰ দৰে উস্কিৰ তোমাৰ বাচা শ্ৰেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱ কিন্তু বাচা সেই কথা যে আজি কোনেও নাজানে নিবিচাৰো মই জনাব আজিও বাচা সুত পুত্ৰ মই অধীৰথে ৰাধাৰ তনয় এইয়ে মোৰ উপযুক্ত পৰিচয় নহয় পুত্ৰ তুমি ৰাধাৰ তনয় নহয় কদাপি বাচা সূৰ্যৰ নন্দন তুমি এই কুন্তিৰ তনয় বাচা
মই মাথো জানো ভূত পুত্রময় অধীনথ রাধার তনয় লাভ করি তুমি মুখ কুমারী কালত লুকুয়াই কলঙ্কর বুঝা নিজ মাতৃ হই জনম দেয়নি অতি নিকরুণ ভাবে বিকর্জিলাম নিজ সন্তানক নদীর গর্ভে সেইদিনা অলপো নাভাবিলা মনত মাতৃ হই নিজ হাতে রাক্ষসী বেকেরে কি শাস্তি বিহিলা কি শাস্তি বিহিলা এই পুত্রক তোমার সেই দিনা তোমার এবার হলেও বুকু কোন কপিল নদীর এই দিনা তোমার এত পারে চকুর পানেও নিগরে নহিলে আয় আহিছিল নিশ্চয় আহিছিল সেইভাবেই এই কর্ণর জীবন পথ ইমান পিছল ইমান কন্তকময় হলা এই জগতত আছে কোন মাত্রে তোমার দরে হব পারে ইমান নিষ্ঠুর কিন্তু আজি কিয় আহি যায় কিয় আহি বুহাব খুজিছা কৰ্ণৰ আগতে স্নেহৰে মন্দাকিনী ধাৰে কিয় আহি মেলি দিছা মমতাৰে ৰুদ্ধ দুৱাৰ পুত্ৰ ফুল মোৰ দুখ মোৰ কৰিছো স্বীকাৰ লুকুৱা কলংক আজি উচ্চ কণ্ঠে জগতত মই কৰিম প্ৰচাৰ বাচা শুনিলে কাহিনী শেষ কৰ্ণৰে যশস্যা হ'ব মহিমা মণ্ডিত কৰ্ণৰে যশস্যা হ'ব মহিমা মণ্ডিত তাৰ বাবে তুমি দিয়া মোক শতদণ্ড তারে বাবে মাত্রে
তার ভাবে আজি হল বহুত পলম অবশ্যই অবশ্যই দুঃখময় নিধিও তোমাকে দুঃখ মোর নিজ অধিস্তরে Moi putra, siro bhagya kinao putra. Moi siro bhagya kina. তাই নতুকিবা সকল জননী পুত্র হয় নোয়ারু যে সব জননীর সকল স্থির হয় এতিয়াও কোৱা যদি দিবলৈ সত্য পৰিচয় পঞ্চফাটা আহিব নৰি পাছা যুধিষ্ঠিৰে আঁঠু ল'ব তোমাৰ আগত জ্যেষ্ঠ তুমি পঞ্চ পাণ্ডৱৰ সুপুত্ৰ আৰু হস্তিনাৰ ৰাজসিংহাসনৰ তুমি সপা অধিকাৰী নালাগে মাতৃ নালাগে মোক কিমান সৌভাগ্যৰ ভাৰ নহও দেৱতা মই তৰে মানৱ নাকিবা মোৰ আগত সৰগৰ নন্দনৰ ছবি কৰা নাই হাবিয়াক মই পাণ্ডৱৰে জ্যেষ্ঠ হবলৈ জননী দুৰ্যোধন পৰম মিত্ৰ হিতাকাংক্ষী মোৰ চাৰি করুণাত লাভ কৰি রাজপদ লাভ কৰি অতুল সম্পদ সমাজৰে পাইছো স্বীকৃতি সেই হেতু ভাৰত যুদ্ধত মই অস্ত্ৰ তুলিলাম নালাগে আই নালাগে মোক দৈব্য বল নালাগে মোক ভাগ্যৰ সহায় আছে মোৰ নিজ বাহুবল আছে মোৰ পুৰুষত্ব কৰায়ত্ত হয় তাৰ সহায়তে বিচাৰি ল'ম জগতত মই মোৰ নিজ অধিকাৰ কোৱা পুত্ৰ কি ভৰসা আছে তোমাৰ কথাৰ মহাবীৰ তোমাৰ হাতত পাণ্ডৱৰ অপজানো নিষ্ঠাৰ অৰ্জুন হে প্ৰতিদ্বন্দ্বী মোৰ কৰিছো প্ৰতিজ্ঞা মই অৰ্জুন বধৰ বাকী চাৰি সন্তানৰ লগতে কোনো অমংগল শুনা মাতৃ থাকিবা তুমি থাকিবা চিৰদিন জননী হয় পঞ্চ সন্তানৰ
পাৰো নৰবনে জীয়াই অৰ্জুনো নৰবনে জীয়াই বাছা সেই কথা যে কোনেও নাজানে আয় অর্জুন থাকিলে এই কর্ণ না থাকে আরো থাকে যদি মহারথী কর্ণ তেন্তে অর্জুনের নহব নিস্তার অৰ্জুনে তেনে বিধি কোনে হাই কৰিব খণ্ডা নকরিবা চিন্তা জননী পঞ্চ সন্তান যেনে তেনে থাকিব তোমার ও জননী পঞ্চ সন্তান যেনে তেনে থাকিব তোমার যদি পৃথিৱী তেনে কোনে হাই কৰিব খণ্ডন বল কুন্তি বল অ কুন্তি বল কান্দোতে তোৰ জীৱন যাব অ কুন্তি কান্দোতে তোৰ জীৱন যাব মন দুখে কুন্তি মাতা দুখে চলি যাই দুখে চলি যাই দেখো দেখো হরিব জনে দৈবরলি খন দৈবরলি খন অবশ্যই থাকিব জননী তুমি নির্ভয় মনে এই কর্ণরে হিতর ভাবে তুমি আজিও নাহিলাই আহিছিলা তুমি পাণ্ডৱৰ হিতৰ বাবে আৰু তাকেই পাই তুমি গুচি গলা তুমি
নাভাবিলাই কর্ণর কথা চোয়া চোয়াই চোয়া এই মোর জীবন পদ্মা 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 কোথা কোথা পুত্রময় নহয় পদ্মা কুন্তি পুত্রময় জ্যেষ্ঠ পন্দ কুন্তি পুত্রময় জ্যেষ্ঠ পন্দ পদ্মা কত সভা মাঝে রাজা দুর্যোধন ও আরে সঙ্গে আহে বীর গণ চিন্তা মন ও আরে কতু ক্ষণে পাইলা গয়া সভার ভিতৰ ও আরে ৰাম হৰি ৰাম হৰি বুজাৰি ৰণ থা থা থাও দিনা ভে দিনা ভিতিতা জিতে দিনা ধে চাওতে চাওতে কুৰুক্ষেত্ৰ মহাসমৰৰ আজি পঞ্চ দিন হল অতিবাহিত। এই পঞ্চ দিনৰ পৰিণতিতে মোৰ হাস্য মুখৰিত মন ম্লান হৈ পৰিছে। শাৰদীয় শৰতৰ স্ফটিক গগনৰ উত্তপ্ত ভাস্কৰ জ্যোতিকে মুহূৰ্ততে মেঘাচ্ছন্নে অন্ধকাৰ কৰাৰ দৰে মোৰো উৎফুল্লিত মনকে অন্ধকাৰ কৰালৈকে আপৰি ধৰিছে। পিতামহ ভীষ্মককে বাতি আদি সেনাপতি কুৰু মহাসমৰৰ ভাবিছিলো নিষ্পাণ্ডৱে কৰি ধৰণী জীৱ দুৰ্যোধনকে কণ্টকিত ভাৰতৰ সিংহখন কৰি নিষ্কণ্টক। কিন্তু মাত্ৰ দিন যুদ্ধ কৰি হৰহত্যা কৰিলে বৰণ আৰু আচাৰ্য দুনয়ো মাত্ৰ 5 দিন যুদ্ধ কৰিয়ে পৰিল পুলকে। মামা কোৱা ভাই দুখাখন নোৱাৰিম নেকি লভিব বিজয় গৌৰৱে ভাৰত যুদ্ধতে। সন্দেহ জাগিছে মোৰ গুৰু শক্তিতে।
ময়ো তাকেই ভাবিছো ভাগিন। এটি এটি কৰি শত কৌৰৱ প্ৰায় শেষ হওঁ। এতিয়া এমুঠি সৈন্যহে জানো আমি সেই বিনাশ কৰিব পাৰিম? পাৰিম মামা। চলে বোলে গোটেই কৌশলে সেই কলীয়া কৃষ্ণ বাস কৰিব পাৰিলেই আমাৰ সকলো চেষ্টা সফল হ'ব। দুঃশাসন সেই ক'ত কলীয়া কৃষ্ণটোকো কিন্তু চিনাটো টান। চিনিবৰ প্ৰয়োজন নাই মামা। যুদ্ধ ক্ষেত্ৰতেই তাক বাস কৰিব লাগিব। মহাৰাজ ভাবিবৰ নাই প্ৰয়োজন। অতি শীঘ্ৰে যুদ্ধৰ বাবে আপুনি হওক অগ্ৰসৰ। মহাৰাজ চিন্তা কৰিলে কি লাভ হ'ব? যুদ্ধ যাত্ৰা কৰা হওক, যুদ্ধতেই সকলো হ'ব। বেছ তেন্তে সকলো সাজু হোৱা যুদ্ধৰ বাবে। তেন্তে আজিলৈ সভা ইমানতে কৰিলো ভংগ। ইমান চেষ্টা কি অথলে যাব পারে? ইমান পাপ এ পৃথিৱীয়ে সহ্য কৰিব পাৰে? দুৰ্যোধন! তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি হত জীৱিত ভটৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। জমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ মাতুল। আৰু বেছি বৰ নাই। দিগন্ত প্ৰসাৰী লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে। এটি দুটি পতংগ তাত চাপ
নিবারণ করে কারো হয়তো নাই তাকে নির্বাপিত করে করুণা করুণা মই করুণা করিও কি পাজেন ও চিত মূর্খ মানব এফালে এফালে তেজৰ ঢৌ উঠিছে আৰু তই সংগীতৰ ৰাগিনী তুলিছ এফালে এফালে মৃত্যুৱে লহ লহ জিভা মেলি খেদি আহিছে আৰু তই সংগীতৰ ক্ষুধা ঢালিছ নহয় তই 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 ঠিক কৰিছ আনন্দ কৰ উৎসৱ কৰ মহোৎসৱ কৰ দুৰ্যোধন যাই যাই হস্তিনাপুর যাই যাই কুরুকুল যাই যাই মামা কিহৰ উৎসৱ মামা যুদ্ধ জয়ৰ উৎসৱ হল্ল কি কৈছা মামা কৈছো দ্ৰোণাচাৰ্যই আজি কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে নহয় মামা দ্ৰোণাচাৰ্য আৰু নহয় ধৃষ্টদ্যুম্নৰ হাতত দ্ৰোণাচাৰ্য নিহত আৰু আমি পৰাজিত তুমি বৰ সুন্দৰ মিছা কথা কব পাৰা হল্ল মিছা নহয় বাবা ই অতি সত্য সত্য কি শুনাল হল্ল এয়া এয়া সত্য মামা দ্ৰোণাচাৰ্য সত্য আৰু কৌৰৱ পৰাজিত কি শুনালা হল্ল কি শুনালা বেজাৰ কৰিলে আৰু কি হ'ব মামা কি বেজাৰ কৰাৰ কথা কৈছে হল্ল মামা আজি মোৰ বুকু ভাগি গ'ল চকুৰ আগত মই অন্ধকাৰ দেখিছো হল্ল তুমি অধৈৰ্য নহবা মামা তুমি যদি ধৈৰ্য হেৰুওৱা দুৰ্যোধনক কোনে সান্তনা দিব ঠিক কৈছা হল্ল মই অধৈৰ্য হোৱা অনুচিত মই অধৈৰ্য হোৱা অনুচিত এতিয়াও
কৌৰৱ কুলত বীৰ শূন্য হোৱা নাই। মই সকলোখিনি জানিব পাৰিছো। শল্য, ইয়াৰ ভিতৰত কথা আছে। শল্য, কথা আছে। বাৰু যাওক, যাওক শল্য। এবাৰ তুমি সেনাপতি হ'ব লাগিব। মই শল্য, তুমি সেনাপতি হ'ব লাগিব। তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা, ভীষ্ম নোহোৱা। আৰু অৰ্জুনৰ দৰে প্ৰিয় শিষ্য গুৰু দ্ৰোণাচাৰ্য নোহোৱা। তুমি শল্য, তুমি পাৰিব লাগিব শল্য। তুমি পাৰিবা শল্য। এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ বিজয় ধ্বজা উৰুৱাই দিব পাৰো। কিন্তু কোনো কিন্তু নাই শল্য, কোনো কিন্তু নাই। তুমি পাৰিবা শল্য, তুমি পাৰিবা। কোৱা শল্য, তুমি পাৰিবা। অতদিনে যুদ্ধৰ গতিবিধি মই নিৰীক্ষণ কৰি আহিছো আৰু নকৰো। সেনাপতি হৈ একেদিনাই পাণ্ডৱৰ নাম মচি পেলামেই ধৰণিৰ পৰা। কিন্তু মামা, কৰ্ণক যদি মহাৰাজে সেনাপতি পদত ঘোষিত কৰে, কৰ্ণ মামা আকৌ বীৰ। এই বিষয়ে তুমি কোনো চিন্তা নকৰিবা শল্য, কোনো চিন্তা নকৰিবা। চোৱা শল্য, নিষ্কট পথ হোৱা অগ্ৰসৰ। চোৱা শল্য। তয়ো পতংগ, তয়ো যাবি, তয়ো